এই ভিডিঅ'টো চাওক মানুহজনীৰ মহানতা দেখিলেনে মানুহজনীৰ মহানতা তেওঁ কেনেকৈ বেলেগলৈ চিন্তা কৰিছে মই ব্যক্তিগতভাৱে যাব পৰা নাই কিন্তু তথাপিও 2 টকা স্কেনাৰত দিছোঁ কাবাৰ কিন্তু কথা হ'ল কি এই ভিডিঅ'বিলাক চাই আছোঁ বানপানী পীড়িত অঞ্চলবিলাকৰ কিছুমান মানুহে গাড়ীখন অহাৰ লগে লগে ৰাস্তাতে ৰখাই ওপৰা ওপৰি কৰি পেলাই লোৱাই লৈয়ে আছে ক'ৰবাত বোলে পানী ঘৰত ষ্টক কৰিছে লোৱাই লৈ আছে মানে কিন্তু ভিতৰত এনেকুৱা গাঁও আছে বোলে ভিডিঅ'বিলাকত দেখি আছোঁ য'ত নেকি খাবলৈ পোৱা নাই পানী খাবলৈ পোৱা নাই খোৱা বস্তু পোৱা নাইকিয়া সেই ভিতৰলৈ সোমাবই নিদিয়ে যায় ওপৰা ওপৰিকৈ লোৱাই লৈ আছে কিন্তু এই মানুহগৰাকীয়ে চাওক বেলেগৰ কথাও চিন্তা কৰিছে সেইদৰে সকলো এনেদৰে হ'ব লাগে সকলোৱে নিজৰটো কথা চিন্তা কৰিব লগতে বেলেগৰ কথাও চিন্তা কৰিব লাগে নিজে জানে সেই এৰিয়া অঞ্চলটোৰ কথা জানে যিহেতু তাৰ লোকেল মানুহ ক'ত কোনে কি হৈ আছে কি কৰি আছে সেইকাৰণে বেলেগলৈও পঠিয়াই দিব লাগে কিন্তু সেইটো নকৰি বহুতে নিজৰ কথা চিন্তা কৰিছে ষ্টক কৰিছে হয় দেই মানুহজনীলৈ ধন্যবাদ থাকিল